ইয়াত এইটো সাইডত থলে হ'ল ঠিক হৈ যাব আৰু ইয়াত লেটিন টাইপ লাগিছে একো নাই হৈ যাব লেটিনতে হৈ যাব আজি লেটিনতে ওলাব কাটি দি খাবি ইয়াতে থ ইয়াত নহয় ইফালে হেৰি কৰিছে না ঠিক আছে না এইটো হেৰি হৈছে Hey guys, welcome to my channel. আজি মানে বহুত দিনৰ পিছত বাহিৰলৈ ওলাই আহিছোঁ কিবা এনে সৰুকৈ খানা এটা খাওঁ ই বনাব আজি ভাস্কৰে আৰু আমাৰ সেই গাত চাত খান্দে মানে জুই চুই মানে নজ্বলিলে এইবিলাক ই জ্বলোৱা কামটো ইয়াৰ ই কৰে আপোনালোকৰ হেৰি আজি খাম এইবিলাক আনিছোঁ ইয়াত ব্ৰইলাৰ চইলাৰ কেনেকৈ বনাই কি কৰে চব দেখাম ওপৰত দিলে অক্সিজেন নাহে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আরে পতাপত কৰিব নালাগে জলদি কৰা 1 সেকেন্ডত পিয়াজ কাটা মানুহ 10 মিনিট গুচি গ'ল দেখোন বাকলিয়ে গুচোৱা নাই মানে কাম নাই বাকলিতে এইবিলাক আৰু হাই গৈছে মই বিলাহী কাটিব পাৰোঁ স্পিডত কাম কাট বিলাহী কাট বিলাহী কি দুটো কৰি দিলে এইটোতো ডাইলগ চবেই জানে এইটো 1 সেকেন্ডত কাটা পিয়াজ 15 মিনিট পাৰ হৈ গ'ল কি হয় কেৰাহী এতিয়ালৈকে 50 মান দিয়া হ'ল জুইয়ে নজ্বলে উপায় নাই কি কৰিবা ভাই এডভেঞ্চাৰ এইটোকে কয় মাংস বনোৱা এডভেঞ্চাৰ এইবিলাক ইছ আৰু এবাৰ ক মাংস বনোৱা এডভেঞ্চাৰ গোটেই নাটক কৰি টোটেল এতিয়ালৈকে মিনিট গ'ল 30 মিনিটছ পাৰ হৈ গ'ল পিঁয়াজটো কাটা হোৱা নাই আলুটোও কাটা হোৱা নাই এনেকৈ হ'লে কেনেকৈ হ'ব মাজে মাজে মানুহৰ ভুল হয় তই এটা ফাৰ্ষ্ট কথা ক যে তই নিজক মাষ্টাৰ চেফ বুলি ক হয়নে 1.5 কেজি মাংসত কিমান তেল লাগে 1.5 কেজি মাংসত লাগে মই বনাই দেখামতো এতিয়া এনেকৈ দেখালে নহ'ব ইমান কণ লাগে ক আৰে সেইটো পিছত হ'ব বে এইটো কেনেকৈ হ'ব ভাজি কৰিবা নে তুমি সেই মাংসত দিবা আলুটো এইটো মাংসত দিম এনেকৈ দিম এনেকৈ দিয়ে নেকি মাংস দিম নহয় বনাই খাবহে লাগে হৈ যাব দে হৈ গ'ল আৰু এই পিঁয়াজটো এনে গোল গোলকৈ দিবি নেকি এইটো কাটিম আগতে সেই আলুটো সেইটো আমি কথা কৈ থাকে যে এইটো কাৰণে কথা কৈ থাকিলে জুই নজ্বলে এইটো আজি ফাৰ্ষ্ট টাইম শুনিছোঁ মই কি লজিক ৰে মাংস খাইছে বেলেগক দিয়ে এয়া প্ৰথম মানে ষ্টেপটো ষ্টাৰ্ট হৈ গ'ল তেল এইখিনি তেল দি এইখিনি মাংস হ'ব নাই বা ডাউট আছে মোৰ অকণ হেৰি হৈ যাব বে তেলত পানী অকণ মিক্স কৰি দে তেল দি খানি লবি নেকি তেল দি অকণ সানি দে এইটোত এনেকৈ পেলাই এটা কাম কৰাচোন এই আদা নহৰু পেষ্ট অকণ আছে নাই এইটো তোৰ কালুৱে খানিব বনাই আছে আলু ভাজি নহয় এইটো মই ভাজি পেলাই এক্সট্ৰাকৈ থৈ পেলাই এই মাংসটো বনাব মইতো জলকীয়া নাখাওঁ জলচিজ বনাইছে নেকি বে খাই চাবি এবাৰ তই কিয় বে মাই আমাৰ জুইয়ে বহুত ডিষ্টাৰ্ব দিছে ভালকৈ জুই জ্বলাই নাই আমাৰ মাষ্টাৰ চেফে ভালকৈ বনাবৰ কাৰণে বহুত খং উঠি আছে বতাহো দি আছে সেইকাৰণে জুইটো ভালকৈ ধৰা নাই চাক মাংস সেই অথনিৰ পৰা এতিয়া এইখিনি হৈছে আৰু এতিয়া যি মছলা দিব আছে দি দে চব দি দে মাংসটো ক'ৰ পৰা আনিছা হা সোণৰ চিকেন এইটো গল্ডেন চিকেনৰ পৰা আনিছোঁ আৰু গৰম মছলা দি দিওঁ নেকি সোণৰ চিকেন লাষ্টত দিয়ে মিট মছলা
মিট মছলা দিয়া মিট মছলা আমি ভাতৰ কাষত লৈ ল'ম কিবা কিবা মানে ভাস্কৰ ভাল লাগিছেনে বনাই পেলাই আজি গৰম আছে কাৰণে ভাল লাগিছে গৰম আছে আৰুতো মানে যি ভাবিছোঁ সেইটোৱে হৈ আছেনে মালটো সেইটোৱে হৈ আছে ৰাইজে দেখি আছে ন আৰু কিবা কবি আৰু একো নকওঁ লাষ্টত খোৱাটো দেখাম হৈ গ'ল আৰু ন ইমান গৰম লাগিছে কাৰণে ভিডিঅ' ডাইৰেক্ট খোৱাটোকে বনাম আৰু এই আমাৰ মাংসৰ লাষ্ট প্ৰচেছ ফিনিচিং টাচ দি আছে ভাস্কৰে এইটো এতিয়া 1 পিচ দিব খাবলৈ কেনেকুৱা আছে খাই পেলাই কম ন ইয়াত দিবি হা ঠিক আছে দিব হৈছেনে নাই মই অলপ পিছত আৰু 5 মিনিট লাগিব 5 মিনিট লাগিব তেতিয়ালৈকে আপোনালোকে শুই মেলি আহক হৈছে নাই চাওঁ 1 পিচ দে কোমল পিচ দে এনেকুৱা নহয় হাৰ্ডি নহয় কোমল এই পিচ দে এইখিনি দে হাতত কৰা কাম কৰা হেৰি তুমি এখন গৰম মছলা দিয়া এখন নিমখ দি আছো গৰম মছলা লাষ্টত দিয়ে এতিয়া মই লাই দিওঁ ভাল হৈছে এইটো